डिजिटेल बड' निउस नायगिरि बिटिसि हालामनि रायजो राजाफोरखौ गिबियाव खुलुमनाय जासिहरबाय। नोंगौ आं बे समाव दङ सराइखेला गुवार गेलेग्रा फोथारावहाय आरो बे समावहाय जेनोखि सेउलि महिलारिया दाब दाब जायगायावहाय केम्पेनिं खालामबाय थानायखौ जों नुनो मोन्दों आरो गोबां मानसिया बेवहाय लैहोर लैहोर फैनानैहाय नैबे मिटिंआवहाय फैनायखौ जों नुनो मोन्दों। नोंगौ आरो नट अनलि बिटिसिनिफ्राय आसामनि गुबुन जायगानिफ्रायबो मेडामखौ सापर्ट खालामदों आरो बिटिसि हालामनि रायजो राजाफ्राबो सापर्ट खालामनानै सेउलि महिलारिखौहाय देरहासार खालामहरनो थाखायहाय बे समावहाय जोङो नुनो मोन्दों। नोंगौ बे समावहाय आङो सेउलि महिलारिनिफ्रायहाय सुंद'यैबाबो मिन्थिनो लानि मा फोरमायो। মূল কাৰণ হৈছে মই আগৰ পৰা ৰাইজৰ লগত সামাজিকভাৱে মানে কি বুলি কয় সামাজিকভাৱে মই সিহঁতৰ লগত কাম কৰি গৈছিলোঁ আৰু সেইটো কাৰণে মোৰ কাৰণে ইজি হৈছে। আজি মই টিকট দাবীদাৰ হোৱাৰ লগে লগে চবে উৎফুল্লিত হৈছে আৰু মোক এনকাৰেজ কৰিছে। হয়, আপুনি যিহেতু উচ্চ শিক্ষিত এগৰাকী মহিলা হিচাপে আপুনি অসমৰ হৈ কাম কৰিবলৈ বহুতে অসমৰ ৰাইজে সামাজিক মাধ্যমত লিখি আছে যেন অসমৰ হৈ কাম কৰিব লাগে। হয়, নিশ্চয় ডেফিনেটলি মই অকল MLA হৈ ইয়াৰে নহয় গোটেই অসমৰ ইনফেক্ট মই ভাৰতবৰ্ষত যেনেকৈ আমাৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ইমান মানে আমাৰ ভাৰতবৰ্ষখন ডেভেলপ হৈছে। আমি য'তে যাওঁ মুম্বাই দিল্লী এইবিলাক ডাঙৰ ডাঙৰ চহৰটো আছে, বাকী সৰু সুৰা চহৰবিলাকো বহুত ডেভেলপ হৈছে আৰু আজিৰ বৰ্তমান কালিৰ হিষ্ট্ৰী হৈ যাব, বুৰঞ্জী হৈ যাব। সেইটো কাৰণে ময়ো বিচাৰোঁ এই লাইফ টাইমতে ময়ো এটা পাৰ্টিচিপেট কৰোঁ যাতে আমি মহান ভাৰতবৰ্ষ সৃষ্টি কৰাত ময়ো সৰু এটা অৱদান দিব যাব পাৰোঁ। ডেফিনেটলি ৰাইজে আশা কৰিব পাৰে আৰু মই আশা আৰু ভৰসা ৰাখিম। এয়ে মোৰ তেখেতসকলৰ প্ৰতি এইটো মোৰ কি বুলি কয় কথা দিছোঁ যে মই 5 বছৰটো মই ধৰক দিনৰ 12 ঘণ্টা সিহঁতৰ কাৰণে উৎসৰ্গা কৰিছোঁ আৰু মই ইয়াৰ কাৰণে প্ৰস্তুত। একদম আমি 6 মাহে হৈছোঁ এতিয়ালৈকে গভৰ্ণমেণ্টত আধা আধি হ'লেই, আধাৰ বেছিয়ে হ'ল আৰু 5 বছৰ আছে, বহুত টাইম আছে। আমি এড কৰিম। স্কুল প্ৰভিঞ্চিয়েলাইজৰ কাৰণে অলৰেডি গভৰ্ণৰ তাতে এটা নতুন আইন আনি পেলাই হেৰি কৰিব বুলি মই গম পাইছোঁ। তাৰ লগতে আমি চাব লাগিব যে টিচাৰ আছে নে নাই, একচুৱেলি গুণগত শিক্ষাটো আমি চাব লাগিব। এতিয়া মই প্ৰস্তুত আৰু এইটো ৰাইজৰ মৰম। শক্তিশালীভাৱে কাম কৰিব লাগিব। মই মানে টাইম মেনেজমেণ্ট এইটো বহুত ডাঙৰ কথা হ'ব। টাইম মেনেজমেণ্ট কৰিব লাগিব। মোৰ সমষ্টিবাসীৰ কাৰণে টাইম এইটোতো এক্সট্ৰা দিবই লাগিব যিহেতু সিহঁতে মোক জিকাই দিছে। তাৰ উপৰি মই অসমৰ কাৰণে গোটেই অসমৰ কাৰণে কাম কৰিব প্ৰস্তুত। মই যিহেতু এইবাৰ আপোনাৰ সমষ্টিৰ কথা সুধিম, সমষ্টিত আপুনি ঘূৰিছে, বিভিন্ন ঠাই গৈছে, আপুনি সমষ্টিৰ ৰাইজৰ পৰা কেনেধৰণে সঁহাৰি পাইছে? বহুত ভাল সঁহাৰি পাইছোঁ। মানে য'ত গৈছোঁ তাত মানে ভাৱাতকৈ অধিক মই মৰম পাইছোঁ। মই ভবা নাছিলোঁ ইমান দিব বুলি মৰম, কিন্তু দিছে আল্টিমেটলি। এইটো ঈশ্বৰৰ কৃপা। আৰু আপুনি আগৰ পৰাই এনেকুৱা নে সহজ হ'ল নে মানে পৰাই আপুনি চলাই আহিছে? মই আগৰ পৰাই তেনেকুৱা, কাৰণ মই এইটো মোৰ মা আৰু দেউতাক মই হেৰি কৰিব লাগিব দেই, থেংক ইউ। কাৰণ জীৱনত কোনো অভাৱ ইহঁতে ৰখা নাই, সেইকাৰণে মই ইমান চালাক চতুৰ হ'ব নোৱাৰোঁ। মই যি পাইছোঁ মই এটা কথাতে পাইছোঁ তো বস্তুবিলাক, সেইটো কাৰণে মোৰ জীৱনত তেনেকুৱা ষ্ট্ৰাগল বস্তুটো মই দেখা নাই আৰু সেইকাৰণে মই ইমান চালাক চতুৰ মই হ'ব নোৱাৰোঁ। মই তেনেকুৱাই সহজ সৰলে সদায় থাকিব। একচুৱেলি মই এটা কথা কওঁ আপোনাৰ লগত, আমি 5টা ল'ৰা ছোৱালী আছিলোঁ আৰু মোৰ মা ইমান চবকে টাইম দিব নোৱাৰিছিল। একচুৱেলি আমি কাম কৰা মানুহৰ লগতে ডাঙৰ হৈছোঁ। সেইটো কাৰণে মোৰ মানে সাধাৰণ মানুহৰ লগত মোৰ বিৰাট মানে বন্ধুত্ব। ইহঁতৰ লগত খাইছোঁ, ইহঁতৰ লগত শুইছোঁ, ইহঁতৰ ঘৰত গৈছোঁ। সেইটো কাৰণে মোৰ মানে সদায় ইহঁতক ভাল লাগে আৰু আগৰ পৰাই মানে নিজৰ মাতৃ বুলিয়ে ভাবোঁ আৰু নিজৰ ভাতৃ বুলিয়ে ভাবোঁ। ইহঁতৰ লগত খেলিছোঁ, ইহঁতৰ মাথাত উঠিছোঁ, কান্ধত উঠিছোঁ। সেইবাবে মই বিৰাট ভাল পাওঁ, ইহঁতৰ লগত থাকিয়ে মই ভাল পাওঁ আগৰ পৰাই। মই ধন্যবাদ জনাইছোঁ। মোৰ বহুত ফ্ৰেণ্ড আছে, ইনফেক্ট আপাৰ আসামতো আছে, তাৰ আছে বেলেগ ষ্টেটতো আছে, মিজোৰাম, মণিপুৰ, নাগালেণ্ড, ইভেনকি ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত আছে। মই যিহেতু বাহিৰতহে পঢ়া শুনা কৰিছিলোঁ, ইহঁতে চাগে দেখি আছে এতিয়া সংবাদ মাধ্যমত। হয় হয় হয়, দেখি আছে আৰু সিহঁতে মোক থেংক ইউ জনাওঁ। মই ইহঁতৰ কাৰণে কাম কৰিব পাৰিলে মই বিৰাট ভাল পাম আৰু মই ভাবোঁ ইহঁতে মোক হেল্প কৰিব।